আমি যিকোনো ধৰণৰ খোৱা বস্তু অথবা খাদ্য সামগ্ৰী ব্যৱসায় কৰিবৰ কাৰণে আমি ফাছাই মানে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ পৰা লাইচেঞ্চ ওলাবই লাগিব। যদিও আমাৰ এখন সৰু ঠেলা দোকান বা হোম বেকাৰী বা হোটেল ধাবা মাছ মাংস দোকান বা কিবা খাদ্য মেনুফেকচাৰিং কোম্পানী আছে, আমি ফাছাই লাইচেঞ্চ ওলাবই লাগিব। আৰু ভাল কথা এইটো হৈছে যে আমি ফাছাই লাইচেঞ্চখন আমি অনলাইনে এপ্লাই কৰি আমি অনলাইন ওলাব পাৰোঁ। তো আহক আজি আমি চাওঁ ফাছাই লাইচেঞ্চ কেনেকৈ ওলাব পাৰি অনলাইন। আমি প্ৰথমতে ফাছাই অফিচিয়েল ৱেবছাইটত আহি যাম। এইখন পেজৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে সেই লিংকটোত ক্লিক কৰি এইখন পেজত ডাইৰেক্টলি আহিব পাৰে। ইয়াত আপোনালোকে দেখিব পাইছে ইয়াত কেইবাটাও অপশ্যন আছে। ইয়াত আমি নতুন লাইচেঞ্চ ওলাব পাৰোঁ। ইয়াত আমি আমাৰ লাইচেঞ্চখন যদি কিবা ভুল আমি ভুলটো মডিফাই কৰিব পাৰোঁ। তাৰপৰা আমি ইয়াত ৰিনিউ কৰিব পাৰিম। আপোনালোকে দেখিব পাৰিছে। তো এতিয়া আমি যিহেতু নতুন লাইচেঞ্চ ওলাম, তো সেইটো কাৰণে আমি ইয়াত এই প্ৰথম অপশ্যনটো এপ্লাই লাইচেঞ্চ অব্লিক ৰেজিষ্ট্ৰেশ্যন এইটো অপশ্যনত আমি ক্লিক কৰিম। তাৰ পাছত ইয়াত আপোনালোকে দেখিব পাৰিছে তিনিটা অপশ্যন আছে। তো ইয়াত প্ৰথমটো নৰ্মেল ৰেজিষ্ট্ৰেশ্যন আৰু লাইচেঞ্চ ওলোৱা, ছেকেণ্ডটো হৈছে আপোনাৰ ৰেলৱে কাৰণে, ৰেলৱেত যদি ফুড বিজনেছ আপোনালোকে আছে তো তেনেহ'লে আপুনি এই ছেকেণ্ড অপশ্যনত ক্লিক কৰিব পাৰে। আৰু থাৰ্ডটো আপোনালোকে দেখিব পাৰিছে লাইচেঞ্চ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ চিপৰ্ট বা এয়াৰপৰ্টৰ কাৰণে। তো ইয়াত আপোনাৰ যোনটো বিজনেছৰ কাৰণে হয় সেইটো আপুনি চিলেক্ট কৰিব। তো ইয়াত মই প্ৰথম অপশ্যনটোৱে চিলেক্ট কৰিছোঁ। তাৰ পাছত আমি ইয়াত আমাৰ ষ্টেটখন আমি চিলেক্ট কৰি ল'ম। ষ্টেটখন চিলেক্ট কৰাৰ পাছত দেখিছে আপোনালোকৰ ইয়াত কেইবাটা প্ৰকাৰৰ আপোনালোকৰ বিজনেছ কেটেগৰী আহিছে। মানে ইয়াত আপোনালোকে চাই ল'ব যে আপোনাৰ বিজনেছটো কোনটো কেটেগৰী মানে কোনটো শ্ৰেণীত পৰিব। তো সেইটো মতে আপুনি চিলেক্ট কৰিব লাগিব। এতিয়া উদাহৰণস্বৰূপ আপোনালোকে ধৰি লওক যে আপুনি ফুড মেনুফেকচাৰাৰ হয়নে, আপুনি ৰিটেইলাৰ হয়নে, বা আপোনাৰ ফুড ছাৰ্ভিচেছ আছে বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাৰ্ভিচেছ, মানে এই বিজনেছ কেটেগৰীৰ ভিতৰত আপোনাৰ যোনটো হ'ব সেই শ্ৰেণীটো আপুনি চিলেক্ট কৰিব। এতিয়া আপোনাৰ যদি ফুড ট্ৰেড বা ৰিটেইলৰ যদি বিজনেছ আছে তেতিয়াহ'লে আপুনি ইয়াত ট্ৰেড ৰিটেইল ইয়াত আপুনি ক্লিক কৰিব। আৰু তাৰ পাছত ইয়াত দেখিছে আপুনি ৰিটেইলাৰ হয়নে, ডিষ্ট্ৰিবিউটাৰ হয়নে, হ'লচেলাৰ হয়নে, মানে ইয়াত যোনটো কেটেগৰীত আপুনি হ'ব তো সেইটো আপুনি চিলেক্ট কৰিব। এতিয়া যদি মোৰ ফুড ছাৰ্ভিচেছৰ যদি বিজনেছ আছে তেতিয়াহ'লে মই ইয়াত ফুড ছাৰ্ভিচেছ ইয়াত ক্লিক কৰিম। ফুড ছাৰ্ভিচেছত ক্লিক কৰাৰ পাছত মই মোৰ ফুড ছাৰ্ভিচেছটো কি প্ৰকাৰৰ হয় সেইটো চিলেক্ট কৰিব লাগিব। তো ইয়াত দেখিছে বহুতকেইটা অপশ্যন আছে। ফুড ছাৰ্ভিচেছৰ আণ্ডাৰত এতিয়া মোৰ বিজনেছটো যদি হোম বেকাৰী হয় তো তেতিয়াহ'লে মই ইয়াত ফুড ভেণ্ডিং এণ্ড ইষ্টাব্লিছমেণ্ট ইয়াত মই ক্লিক কৰিম। ইয়াত দেখিছে ফুড ভেণ্ডিং এণ্ড ছাৰ্ভিচেছৰ আণ্ডাৰত ধাবা আছে, আপোনাৰ হোম বেছ কেণ্টিন আছে। তো মোৰ যিহেতু হোম বেকাৰী হয় তো সেইটো কাৰণে ফুড ভেণ্ডিং এণ্ড ছাৰ্ভিচৰ আণ্ডাৰতে পৰিব। তো সেইটো কাৰণে মই এই ফুড ভেণ্ডিং এণ্ড ছাৰ্ভিচ এইটো অপশ্যন চিলেক্ট কৰিছোঁ। তো আপুনি আপোনাৰ বিজনেছৰ অনুসাৰ যোনটো হ'ব মানে সেইটো আপুনি চিলেক্ট কৰিব। এতিয়া যদি আপোনাৰ ফুড বিজনেছ টাৰ্ণ অভাৰ যদি 12 লাখ পৰা যদি বেছি হয় প্ৰতি বছৰে তেতিয়াহ'লে ইয়াত এইটো অপশ্যনত আপুনি ক্লিক কৰিব। আৰু যদি আপোনাৰ 12 লাখৰ ভিতৰত হয় তেতিয়াহ'লে আপুনি এইটো অপশ্যন চিলেক্ট কৰিব। মোৰ কেছত মোৰ বিজনেছটো টাৰ্ণ অভাৰ 12 লাখৰ ভিতৰত হয় তো সেইটো কাৰণে মই এইটো অপশ্যনত চিলেক্ট কৰিম। তাৰ পাছত আমি ইয়াত প্ৰচিডত আমি ক্লিক কৰিম। এতিয়া দেখিছে মোৰ বিজনেছটোৰ কাৰণে লাইচেঞ্চ নালাগে, অকল ৰেজিষ্ট্ৰেশ্যন কৰিলেই হ'ব। তো আপোনালোকে দেখিব পাৰিছে ইয়াত। তাৰ পাছত আমি ইয়াত ক্লিক হিয়েৰ টু এপ্লাই ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ অল বিজনেছ ইয়াত আমি ক্লিক কৰিম। এতিয়া আমি এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। তো ইয়াত আমি এতিয়া আমাৰ ফুড বিজনেছটো নেমটো আমি এণ্টাৰ কৰিম। তাৰ পাছত ইয়াত আমাৰ বিজনেছটো ছিংগল হয়নে পাৰ্টনাৰশ্বিপত আছেনে তো সেইটো আমি ইয়াত চিলেক্ট কৰিম। তো ইয়াত মই ছিংগল চিলেক্ট কৰিছোঁ। তাৰ পাছত ইয়াত আমাৰ বিজনেছৰ এড্ৰেছটো আমি এণ্টাৰ কৰিব লাগিব। তো ইয়াত আমাৰ বিজনেছৰ এড্ৰেছটো ইয়াত মই এণ্টাৰ কৰিম। তাৰ পাছত ইয়াত ডিষ্ট্ৰিক্টখন আমি চিলেক্ট কৰিম। তাৰ পাছত ইয়াত ছাব ডিভিজনটো, তাৰ পাছত ভিলেজটো, তাৰ পাছত ইয়াত পিন কোডটো আমি এণ্টাৰ কৰিম। তাৰ পাছত ইয়াত দেখিছে ইয়াত সোধা হৈছে যে আপোনাৰ বিজনেছৰ জেগাটো আৰু কৰস্পণ্ডিং এড্ৰেছটো মানে আপোনাৰ কাৰেণ্ট এড্ৰেছটো মানে যোনটো জেগাত আপুনি থাকে সেইটো জেগা একেটাই নেকি। ইয়াত যদি আপোনাৰ বিজনেছৰ জেগা আৰু আপোনাৰ কৰস্পণ্ডিং এড্ৰেছটো যদি একেটাই হয় তো তেতিয়াহ'লে আপুনি ইয়াত ইয়েছত আপুনি চিলেক্ট কৰি দিব। আৰু যদি বেলেগ হয় দুইটা মানে আপোনাৰ বিজনেছৰ জেগা আৰু আপোনাৰ কৰস্পণ্ডিং জেগাটো মানে আপুনি প্ৰেজেণ্টলি য'ত থাকে তো যদি বেলেগ হয় তো তেনেহ'লে ইয়াত নোট ক্লিক কৰিব। এতিয়া ইয়াত মোৰ বিজনেছটোত কৰস্পণ্ডিং এড্ৰেছটো আৰু মোৰ বিজনেছৰ জেগাটো মানে দুইটা এড্ৰেছ বেলেগ হয়। তো সেইটো কাৰণে ইয়াত মই নোট চিলেক্ট কৰিম আৰু ইয়াত মই কৰস্পণ্ডিং এড্ৰেছটো মই এণ্টাৰ কৰিম। তাৰপিছত ইয়াত মোৰ ষ্টেটখন মই চিলেক্ট কৰিম। তাৰপাছত ইয়াত ডিভিজনটো, তাৰপাছত ছাব ডিভিজনটো চিলেক্ট কৰিম, তাৰপাছত ভিলেজটো, তো তাৰপাছত ইয়াত পিন কোডটো এণ্টাৰ কৰিম। এতিয়া ইয়াত আমি কণ্টেক্ট ডিটেইলছ এণ্টাৰ কৰিম। ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি দিব। তাৰপাছত আপুনি আপোনাৰ ইমেইল আইডিটো এণ্টাৰ কৰিব পাৰে। আৰু তাৰ পাছত ইয়াত আমি আমাৰ কণ্টেক্ট পাৰ্চন নেমটো আমি ইয়াত এণ্টাৰ কৰিম।
ইয়াত আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যনখন কিমান বছৰৰ কাৰণে এপ্লাই কৰিব খুজিছে সেইটো চিলেক্ট কৰিব। মই ইয়াত 1 ইয়েৰৰ কাৰণে কৰিছোঁ, তো সেইটো কাৰণে মই ইয়াত 1 ইয়েৰ চিলেক্ট কৰিছোঁ। আপুনি 1 ইয়েৰ হৈ যোৱাৰ পিছত এইটো আকৌ ৰিনিউ কৰিব পাৰিব। তাৰ পাছত আমি ইয়াত ফুড বিজনেছটোৰ ফুড কেটেগৰীটো এড কৰিম। তো ইয়াত আপোনালোকে চাই ল'ব কি হ'ব আপোনাৰ বিজনেছটোৰ কাৰণে। মোৰ হোম বেকাৰী হয়, সেইটো কাৰণে মই ইয়াত বেকাৰী প্ৰডাক্ট চিলেক্ট কৰিছোঁ। আপুনি ইয়াত এটাতকৈ বেছি প্ৰডাক্টো চিলেক্ট কৰিব পাৰিব। তো ইয়াত এনেকৈ এড কৰি আপোনালোকে প্ৰডাক্ট আপুনি চিলেক্ট কৰিব পাৰিব যদি এটাতকৈ বেছি কৰে। তাৰ পাছত ইয়াত আমি চ'ৰ্চ অফ ৱাটাৰ ছাপ্লাইটো এইটো মই প্ৰাইভেটত চিলেক্ট কৰিম। তো ইয়াত আমাৰ যোনকেইটা ষ্টাৰ মাৰ্ক আছে মানে মেণ্ডেটৰী ফিল্ড হয় সেইকেইটাহে এণ্টাৰ কৰিছোঁ, বাকীকেইটা আমি এনেকৈ থাকিব দিম। তো তাৰপিছত ইয়াত আমি ছেভ এণ্ড প্ৰচিড ইয়াত ক্লিক কৰি দিম। তো এতিয়া আমি ইয়াত ছাইন আপ কৰিব লাগিব। তো ইয়াত আমি এতিয়া আমাৰ ইমেইল আইডিটো আমি এণ্টাৰ কৰিম। ইমেইল আইডিটো এণ্টাৰ কৰাৰ পিছত আমাৰ ইয়াত মোবাইল নম্বৰটো আমি এণ্টাৰ কৰিম। তাৰ পাছত ইয়াত আমি বিলংটো চিলেক্ট কৰিম। তো ইয়াত মই চেল্ফে চিলেক্ট কৰিছোঁ। তাৰ পাছত আপোনালোকে ইয়াত দেখিব পাৰিছে এইটো আমাৰ লগইন আইডি হয়। এইটো আপুনি ক'ৰবাত লিখি থ'ব আৰু এইটো লগইন আইডিটো আমাৰ ইমেইল আইডিটো চেণ্ড কৰা হৈ যাব বাৰু। তাৰ পাছত আমি ইয়াত আমাৰ পাছৱৰ্ডটো আমি ক্ৰিয়েট কৰিম। তো পাছৱৰ্ডটো কেনেকৈ ক্ৰিয়েট কৰিব লাগে তাৰ এক্সাম্পল মোৰ ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। তো আপোনালোকে এইমতে পাছৱৰ্ডটো ক্ৰিয়েট কৰিব লাগিব। তাৰ পাছত আমি এই কেপচাৰ কোডটো এণ্টাৰ কৰি ইয়াত আমি ছাবমিটত আমি ক্লিক কৰি দিম। তাৰ পাছত আমাৰ ইমেইল আইডিত এটা ভেৰিফিকেশ্যন কোড যাব, সেইটো আমি ইয়াত এণ্টাৰ কৰি দিম। আৰু তাৰ পাছত আমাৰ মোবাইল নম্বৰটো এটা কোড যাব, তো সেয়ে আমি এইটো ইয়াত এণ্টাৰ কৰি দিম। তাৰ পাছত আমি ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে আমাৰ ইউজাৰ চাইন ইনটো হৈ গ'ল। এতিয়া ইয়াত আমি অ'কে আমি ক্লিক কৰি দিম। এতিয়া ইয়াত আমি ডকুমেণ্ট আপলোড কৰিব লাগিব। আৰু ইয়াত ডকুমেণ্ট আপলোড কৰাৰ আগত আমি এইটো চাই ল'ম যে আমি ডকুমেণ্টটো 3 MB ভিতৰত আপলোড কৰিব লাগিব আৰু আমাৰ ডকুমেণ্ট ফৰ্মেটটো JPEG PDF মানে ইয়াত থকা যিকোনো ফৰ্মেটত আমি আপলোড কৰিব লাগিব। তাৰ পাছত আমি ইয়াত যাৰ বিজনেছ হয় তাৰ পাছপৰ্ট ফটো এটা আপলোড কৰিব লাগিব। তো ইয়াত আমি চুজ ফাইলত ক্লিক কৰিম। তাৰ পাছত ইয়াত আমি ডকুমেণ্টখন চিলেক্ট কৰি ইয়াত আপলোডত ক্লিক কৰি দিম। তাৰ পাছত ইয়াত আমি আইডেণ্টিটি প্ৰুফ চিলেক্ট কৰিম। আপোনালোকে ইয়াত থকা যিকোনো ডকুমেণ্ট ল'ব পাৰে। তো মই ইয়াত ড্ৰাইভিং লাইচেঞ্চ চিলেক্ট কৰিছোঁ। তাৰ পাছত আমি ইয়াত চুজ ফাইলত ক্লিক কৰি ড্ৰাইভিং লাইচেঞ্চৰ ফটো ইয়াত চিলেক্ট কৰি আমি ইয়াত আপলোডত ক্লিক কৰি দিম। তাৰ পাছত ইয়াত দেখিছে ভিউ মেণ্ডেটৰী ডকুমেণ্ট, ইয়াত আমি ক্লিক কৰি চাম যাতে কি ডকুমেণ্ট লাগিব আমাক, সেইটো কাৰণে আমি ইয়াত মেণ্ডেটৰী ডকুমেণ্ট ইয়াত আমি ক্লিক কৰিম। তাৰপিছত দেখিছে এনেকৈ পেজখন অ'পেন হৈ গৈছে। তো ইয়াত আমাৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন হয়, তো সেইটো কাৰণে আমি ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াত আমি ক্লিক কৰিম। তাৰপিছত দেখিছে আমাৰ ফুড বিজনেছটোৰ কাৰণে কি ডকুমেণ্ট ইয়াত লাগিব। লিষ্টখনৰ মতে আমাৰ ফটো আপলোড কৰা আৰু গভৰ্ণমেণ্ট ফটো ID আপলোড কৰা হৈ গ'ল। তাৰপিছত 3 নম্বৰ পইণ্টটো দেখিছে ইয়াত আমাৰ বিজনেছৰ এড্ৰেছটো দিব লাগিব। যদি আমাৰ বিজনেছৰ এড্ৰেছটো আৰু আমাৰ কৰস্পণ্ডিং এড্ৰেছটো যদি বেলেগ হয় তেতিয়াহে দিব লাগিব। যদি একেটাই হয় আমাৰ বিজনেছ জেগাটো আৰু আমাৰ কৰস্পণ্ডিং জেগাটো, তেতিয়াহ'লে আমি 3 নম্বৰ যোনটো ডকুমেণ্ট আছে তো সেই ডকুমেণ্টটো আমি আপলোড নকৰিলেও হ'ব। মানে আমাৰ যদি ফুড বিজনেছৰ এড্ৰেছটো আৰু কৰস্পণ্ডিং এড্ৰেছটো যদি একেটাই হয় তেতিয়াহ'লে আমাক অকল ফটো আৰু গভৰ্ণমেণ্ট ID প্ৰুফহে দৰকাৰ হ'ব। কিন্তু আমাৰ যদি ফুড বিজনেছৰ এড্ৰেছটো আৰু কৰস্পণ্ডিং এড্ৰেছটো যদি একেটাই নহয় তেতিয়াহ'লে কিন্তু আমি এই 3টা ডকুমেণ্টে আপলোড কৰিব লাগিব। তাৰপাছত এতিয়া আমি বেক আহি মই ইয়াত ডকুমেণ্ট আপলোড কৰিব লাগিব, যিহেতু মোৰ বিজনেছ এড্ৰেছটো আৰু কৰস্পণ্ডিং এড্ৰেছটো একেটাই নহয়। কিন্তু আপোনাৰ যদি বিজনেছৰ এড্ৰেছটো যদি কৰস্পণ্ডিং এড্ৰেছটো যদি একেটাই হয় তো তেতিয়াহ'লে আপোনালোকে ইয়াত ডকুমেণ্ট আপলোড নকৰিলেও হ'ব। তাৰপিছত ডকুমেণ্ট আপলোড কৰিবৰ কাৰণে দেখিছে আমি চিলেক্ট কৰিব লাগিব আমি কোনখন ডকুমেণ্ট আপলোড কৰিম। তো ইয়াত আপোনালোকে দেখিছে কেইবাটাও অপশ্যন আছে, প্ৰুফ অফ প্ৰিমিছ আছে, NOC আছে, তাৰপিছত আপোনাৰ এনি আদাৰ ডকুমেণ্ট আপোনালোকে দেখিছে। তো ইয়াত মই প্ৰুফ অফ প্ৰিমিছ চিলেক্ট কৰিছোঁ। প্ৰুফ অফ প্ৰিমিছৰ আণ্ডাৰত এতিয়া মই ডকুমেণ্ট আপলোড ইলেক্ট্ৰিচিটি বিল আপলোড কৰিব পাৰোঁ। মানে মোৰ বিজনেছৰ যোনটো জেগা হয় তাৰ ইলেক্ট্ৰিচিটি বিলখন বা প্ৰপাৰ্টি পেপাৰ আপলোড কৰিব পাৰোঁ, নহয়তো ৰেণ্ট এগ্ৰিমেণ্ট। তো আপোনালোকে প্ৰুফ অফ প্ৰিমিছৰ আণ্ডাৰত এইখিনি ডকুমেণ্ট আপলোড কৰিব পাৰে। তো এতিয়া মই চুজ ফাইলত ক্লিক কৰি মই ইলেক্ট্ৰিচিটি বিলখন ইয়াত চিলেক্ট কৰি ল'ম। তাৰপিছত মই ইয়াত আপলোডত ক্লিক কৰি দিম। তাৰপিছত আপুনি ইয়াত আৰু ডকুমেণ্ট আপলোড কৰিব পাৰে, তো চাই ল'ব। তো এখন ডকুমেণ্ট আপলোড কৰিলেও হৈ যাব। তাৰপাছত আমি ডিক্লেৰেশ্যনটো একচেপ্ট কৰি দিম। তাৰপিছত আপোনালোকে ইয়াত দেখিছে এইটো আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ। তো এইটো আপোনালোকে ক'ৰবাত নোট ডাউন কৰি থ'ব, কাৰণ এই নম্বৰটো লাগিব আমাক যেতিয়া আমি লগ ইন কৰিব লাগিব। তো ইয়াত দেখিছে 3টা পে'মেণ্ট কৰা মোড আছে। তো আমি ইয়াত পে'মেণ্ট থ্ৰু ৰেজৰ পে' এইটো চিলেক্ট কৰিছোঁ আৰু আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ফিটো হৈছে 100 টকা। তাৰ পাছত আপোনালোকে ইয়াত প্ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যনখন আপোনালোকে চাব পাৰে। তাৰপিছত ইয়াত ক্লিক কৰি ডাউনলোডো কৰি থ'ব পাৰে। তাৰ পাছত আমি ইয়াত আমি ক্লিক কৰি দিম। এতিয়া ইয়াত পে'মেণ্ট কৰিব লাগিব আমি। ইয়াত আপোনালোকে দেখিছে আপোনালোকে ইয়াত কাৰ্ড পে'মেণ্ট কৰিব পাৰিব, ইণ্টাৰনেট বেংকিং কৰিব পাৰিব, UPI পে'মেণ্টো কৰিব পাৰিব। তো যিকোনো পে'মেণ্ট কৰিব পাৰিব যোনটো আপোনাৰ মন যায়। তো ইয়াত মই UPI পে'মেণ্ট কৰিছোঁ। তো UPI পে'মেণ্ট কৰিবৰ কাৰণে মই ইয়াত UPI এইটো মই চিলেক্ট কৰিছোঁ আৰু তাৰপিছত মই ইয়াত মোৰ UPI
আইডিটো মই ইয়াত এণ্টাৰ কৰিছোঁ। ইয়াত মোৰ ইউ পি আই আইডিটো এণ্টাৰ কৰি মই ইয়াত পে' নাও ইয়াত মই ক্লিক কৰি দিম। তাৰপিছত মই পে'মেণ্টটো একচেপ্ট কৰি দিম। আপোনালোকে গম পায় ইউ পি আই পে'মেণ্ট কেনেকৈ কৰিব লাগে। পে'মেণ্টটো একচেপ্ট কৰাৰ পিছত ইয়াত দেখিছে ছাকচেছফুলি আমাৰ পে'মেণ্টটো হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াত প্ৰিণ্ট আউট ক্লিক কৰি আপোনালোকে এখন প্ৰিণ্ট আউট বা ছেভো কৰি থ'ব পাৰে। তাৰ পাছত আমাৰ এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিবৰ কাৰণে আমি ফাছাই হোম পেজত আহি ইয়াত আমি আমাৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰটো এণ্টাৰ কৰিম। তাৰ পাছত ইয়াত আমি এই কেপচাৰ কোডটো এণ্টাৰ কৰি ছাবমিটত আমি ক্লিক কৰি দিম। এতিয়া দেখিছে এনেকৈ আহিছে। ইয়াত আমাৰ এপ্লিকেশ্যন ষ্টেটাছটো দেখিছে প্ৰচেছিং টু বি ইনিচিয়েটেড এনেকৈ আহিছে। মানে আমাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন এতিয়ালৈকে হোৱা নাই। তাৰ পাছত আমি আকৌ 7 দিনমান পাছত আমি ফাছাই অফিচিয়েল পেজত আহি ইয়াত আমি আমাৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰটো এণ্টাৰ কৰিম। তাৰপাছত এই কেপচাৰ কোডটো এণ্টাৰ কৰি আমি ইয়াত ছাবমিটত ক্লিক কৰি দিম। এতিয়া ইয়াত আপোনালোকে দেখিব পাৰিছে ষ্টেটাছটো এপ্লিকেশ্যন চাৰ্টিফিকেট ইছ্যুড বুলি আহিছে। তাৰমানে আমাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন হৈ গ'ল। তো এতিয়া আমি ইয়াত লগ ইন বিজনেছ ইয়াত আমি ক্লিক কৰিম। তাৰপাছত ইয়াত আমি আমাৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰটো আমি এণ্টাৰ কৰিম আৰু তাৰপাছত আমি ইয়াত প্ৰচিডত ক্লিক কৰি দিম। তাৰপাছত আমি ইয়াত আমাৰ পাছৱৰ্ডটো আমি এণ্টাৰ কৰিম আৰু এই কেপচাৰ কোডটো এণ্টাৰ কৰি আমি চাইন ইনত আমি ক্লিক কৰি দিম। তাৰপাছত ইয়াত দেখিছে ইছ্যুড ইয়াত আমি ক্লিক কৰিম আৰু তাৰপাছত আমি ইয়াত ইছ্যু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এই প্লাছ চিম্বলটোত আমি ক্লিক কৰি দিম। তাৰপাছত দেখিছে এনেকৈ আহিছে। আমি ইয়াত চেণ্ড মেইল ইয়াত আমি ক্লিক কৰিম। চেণ্ড মেইলত ক্লিক কৰাৰ লগে লগে আমি যোনটো ইমেইল আই ডি দিছিলোঁ সেই ইমেইল আই ডিটোত এটা মেইল যাব আৰু সেই মেইলটোতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন চেণ্ড কৰা হ'ব। তো এয়া দেখিছে এইখন আমাৰ ফাছাই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আহি গ'ল আমাৰ ইমেইল আই ডিটোত। তো এনেকৈ আপোনালোকে ফাছাই লাইচেঞ্চ বা ৰেজিষ্ট্ৰেশ্যন এনেকৈ আপোনালোকে ইছ্যু কৰিব পাৰে।